এসময়ত এজন ৰজা আছিল আৰু প্ৰকৃতিৰ প্ৰতি তেওঁৰ দয়া মৰম একেবাৰে নাছিল। অনাহকতে তেওঁ গছবোৰ কটুৱাই শেষ কৰি পেলাইছিল। তাকে দেখি ৰাজ্যৰ জ্ঞানী মানুহবোৰ চিন্তিত হ'ল, কাৰণ তেওঁলোকে গম পাইছিল যে ৰজাৰ এই কামৰ ফল অতি ভয়াৱহ হ'ব। সেয়েহে তেওঁলোকে এই বিষয়ে নিজৰ মাজতে আলোচনা কৰিবলৈ ধৰিলে। ৰজাৰ এই কাম আমি বন্ধ কৰাবই লাগিব। নিশ্চয়, নহ'লে আমাৰ ভৱিষ্যত বিপন্ন। এইদৰে দিনবোৰ পাৰ হৈ গ'ল। কিছুদিন পিছত ৰজা নৰিয়াত পৰিল। সেই গতিকে ৰজাক চাবলৈ এজন বৈদ্য মতাই অনা হ'ল। বৈদ্যজনে ৰজাক ভালদৰে চাই মেলি সকলোকে ক'লে যে ৰজাৰ ভয়ানক অসুখ হৈছে। জ্ঞানী মানুহবোৰে তেতিয়া ৰজাৰ মূৰ্খামিৰ কথা বৈদ্যজনক বিৱৰি ক'লে আৰু পিছদিনাই বৈদ্যজনে ৰজাৰ কাৰণে এটা ঔষধ বনাই লৈ আহিল আৰু সেই ঔষধ পালি ৰজাৰ আগত দি ক'লে, মহাৰাজ, অসুখটো আওকাণ নকৰিব। দিনকাল বেয়া। মই এই ঔষধ পালি আনি দিছো। দিনে দিনে 5 বাৰ খাব। কথাষাৰ কৈ বৈদ্যজন গুচি গ'ল। দুদিন পিছত বৈদ্যই পুনৰ ৰজাৰ খবৰ ল'বলৈ আহিল। মহাৰাজ, কেনে পাইছে? বৰ সকাহ পাইছো। ঔষধ পালিয়ে বৰ কাম দিছে। পিছে ঔষধ পালি কিহেৰে তৈয়াৰী? মহাৰাজ, ঔষধ পালি গছৰ ছাল আৰু পাতেৰে তৈয়াৰী এক বনৌষধ। বৰ উপকাৰী। তেতিয়া ৰজাই চিন্তা কৰিব ধৰিলে। গছৰ ছাল আৰু পাতৰ বনৌষধ? হয় মহাৰাজ, ঔষধি গুণৰ উপৰিও গছৰ অন্যান্য বহুতো গুণ আছে। তেনেহলে আমি গছৰ সঠিক প্ৰতিপালন ল'ব লাগিব, নহয়নে? হয় মহাৰাজ, গছবোৰ প্ৰতিপালন কৰাটো আমাৰ দায়িত্ব। আৰু সেইদিনাৰ পৰাই ৰজাই নিজৰ ভুল বুজি পালে আৰু তেওঁ সকলোকে আদেশ দিলে। আজিৰে পৰা দেশত গছ কটা কাম বন্ধ হ'ল আৰু যিমান পাৰি গছ পুলি লগোৱা হওক। পৃথিৱীৰ জীৱশ্ৰেষ্ঠ বাসিন্দা হিচাপে পৰিৱেশ সংৰক্ষণৰ দ্বাৰা পৃথিৱীখনক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰাত আমাৰ যথেষ্ট কৰণীয় আছে। তাৰ বাবে আমি পোনপ্ৰথমে ঘৰখনৰ পৰাই আৰম্ভ কৰিব লাগিব। কেৱল বিশ্ব পৰিৱেশ দিৱসৰ দিনা গছপুলি ৰোপণি যথেষ্ট নহয়। জন্মদিন বা যিকোনো উৎসৱ পাৰ্বণ আদিতো আমি গছপুলি ৰুবলৈ নৱপ্ৰজন্মক উৎসাহিত কৰি গছপুলি ৰোপণৰ এক মানসিকতা গঢ় দিবলৈ চেষ্টা কৰিব লাগে।